কিবা এটা কৰিব লাগিব বুজিছ এনেকৈ থাকিলে নহ'ব তাকেহে পায় আজিকালি মোক বিজু জীয়াকেও পাত্তা নিদিয়া হ'ল আগতে যিহে মৰম লগাইছিলে বুজিছ আজিকালি সেই মৰমবোৰ যে নদী পানীত উটি যোৱা নিচিনাকৈ উটি গৈছেগৈ চিন্তা কৰচোন কি কৰিলে ভাল হ'ব আমি নিউজ চেনেল এটা খোলোগৈ কেনেকুৱা হ'ব এই নিউজনো কি আজিকালি ৰাস্তাত গৈ এটা মূল্যও নিউজ বনাই দিব পাৰি দেখোন নমস্কাৰ দৰ্শকসকল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশৰ তথা অসমৰ নম্বৰ 1 নিউজ চেনেল সানি গ্ৰীণ আৰু আপোনালোকে চাই আছে নিউজ ফাষ্ট দৰ্শকসকল প্ৰথমটো ব্ৰেকিং নিউজ আপোনালোকক জনাব বিচাৰিছোঁ আহিছে চৰাইনোহোৱা গাঁৱৰ পৰা চৰাইনোহোৱা গাঁৱত এটা অতি মৰ্মান্তিক আৰু হৃদয় বিতৰক ঘটনা সংঘটিত হৈছে এজন যুৱকৰ ব্ৰেকআপ হৈছে হয় চৰাইনোহোৱা গাঁৱত এজন যুৱকৰ ব্ৰেকআপ হৈছে আমাৰ সাংবাদিক পাঞ্চল গগৈ ঘটনাস্থলীত উপস্থিত হৈছে বলক আমি পোনে পোনে ঘটনাস্থলীলৈ যাওঁ দৰ্শকসকল বৰ্তমান আমি উপস্থিত আছোঁ সেই চৰাইনোহোৱা গাঁৱত এই গাঁৱতে এটা অতি হৃদয় বিতৰক ঘটনা সংঘটিত হৈছে আপোনালোকে এই যুৱকজনক দেখিবলৈ পাইছে এওঁ বহি আছে আহক আমি তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ ঘটনাটো কেতিয়া আৰু কেনেকৈ সংঘটিত হ'ল আপুনি কিছু ক'বনে আজি প্ৰায় পিছবেলা 3মান বজাত তাই মোক লগ কৰিবলৈ মাতিছিল কিন্তু তাই আহি মোক বেকআপে দিলে জান তুমি মোক কিমান ভাল পোৱা তোমাৰ মূৰত ওকণি আছে যিমান তোমালৈ মোৰ মৰম আছে সিমান ইছ দুষ্টটো মোৰ মাথাত টোপনি নাই নহয় এই তেনেহ'লে বেলেগ এটা কওঁ অঁ কোৱা চৰাই উৰে আকাশত মাছ সাঁতোৰে পানীত তোমাক দেখি পাগল হ'লো মিঠা মিঠা হাঁহি তুমি যে ইমান ধুনীয়া ধুনীয়া কবিতাবোৰ গোৱা মোৰ শুনি বৰ ভাল লাগে জানা দীপকে কিন্তু আগতে সেইবোৰ নাগাইছিলেই হে কোন দিব মোৰ এক্স আকৌ কি তোৰ এক্স আছিল নাম নলবি তাৰ চিঙি দিম মুণ্ডাত দাদাগিৰি কৰি কথা নকবা শক্তি কিন্তু মোৰো আছে দেই অ' জান মোৰ বাবা যে মাৰ পাপাই ঘৰত দৰা চাইছে মাঘ মাহত যেতিয়া পূৰ্ণিমা হ'ব তোক মই তেতিয়াই পলুৱাই লৈ আহিম এতিয়া আকৌ হ'বনে নহ'ব হ'ব জান কালি যে মোক পিয়াই ফোন কৰিছিল জানা ইয়া মই জানিছিলে তই সেইজনীৰ লগত কথা পাতো বুলি সেইকাৰণে তোৰ SMS দিয়াত দেৰি হয় সদায় হোৱাটছএপত দিওঁ মেছেজ সদায় দেৰি হয় সেইদিনা মাহীৰ লগত কথা পাতি বুলি কাৰ লগত কথা পাতিছিল তাইৰ লগতে পাতি আছিল কথা নাথাকোঁ মই তোৰ লগত এতিয়া আপুনি কি কৰিম বুলি ভাবিছে এতিয়াতো মই পিয়াৰ লগতে ৰিলেশ্যনত আহিম বুলি ভাবিছো দৰ্শকসকল এইখিনিতে আপোনালোকক এটা প্ৰতিবেদন আগবঢ়াব বিচাৰিছোঁ টিকটক ভাৰতত বহুত জনপ্ৰিয় এপ আছিল এই টিকটকত নিতৌ বহুতো লোকে ভিডিঅ' নিৰ্মাণ কৰিছিল ইয়াৰ ব্যতিক্ৰম নাছিল অসমতো বহুতো টিকটকাৰে টিকটক ভিডিঅ' নিৰ্মাণ কৰিছিল এই টিকটক ভিডিঅ' নিৰ্মাণ কৰি দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল কিন্তু যেতিয়া টিকটক এপটো ভাৰতত বন্ধ কৰি দিয়া হ'ল এই টিকটকাৰসকল কেনে অৱস্থাত আছে চাওঁ আহক আমাৰ এই প্ৰতিবেদনত এখন বিশাল পথাৰ এজন যুৱক ৰৈ আছে আপোনালোকে দেখিবলৈ পোৱা এইজন যুৱক হৈছে অসমৰ জনপ্ৰিয় টিকটকাৰ সৌৰভ টিকটক বন্ধ হোৱাৰ পিছত এনেদৰে যুৱকজনে কটাইছে দিনকাল আমাৰ সাংবাদিক প্ৰাঞ্চল গগৈয়ে তেওঁক দেখিবলৈ পায় গৰু চৰাই থকা অৱস্থাত দৰ্শকসকল মই আপোনালোকক একদম মনে মনে দেখাবলৈ আহিছোঁ এক এক্সক্লুচিভ এই আপোনালোকে দেখিবলৈ পাইছে এই সৌৰভ এই অসমৰ বিখ্যাত টিকটকাৰ যিয়ে এসময়ত টিকটক কৰি বহুত সুখ্যাতি অৰ্জন কৰিছিলে বহুত ফূৰ্তি পাইছিলে বহুত আনন্দ আছিলে তেওঁ এতিয়া টিকটক বন্ধ হোৱাৰ বাবে তেওঁ এনেকৈ ফিল্ডৰ সমাজত গৰু চৰাবলগীয়া হৈছে আপোনালোকে দেখিবলৈ পাব ইয়াত গৰু গোটেই ফিল্ডত গৰু আছে এইখিনি সকলোখিনি সৌৰভৰে গৰু এওঁ টিকটক কৰি গৰু কিনিছিলে পইচা পায় কেমেৰা পাৰ্চন বিষ্ণুৰ সৈতে মই প্ৰাঞ্জল প্ৰতিম গগৈ গ্ৰীণ টিভি দৰ্শকসকল এইখিনিতে আন এটা প্ৰতিবেদন আগবঢ়াব বিচাৰিছোঁ বৰ্তমান সময়ত
বহুতো জনপ্ৰিয় শিল্পীয়ে ৰাজনীতিত জইন কৰা দেখা গৈছে। ইয়াৰ ব্যতিক্ৰম নহয় জীন্স হাজৰিকাও। হয়, অসমৰ কেইবাটাও জনপ্ৰিয় কভাৰ ভিডিঅ' নিৰ্মাণ কৰা এইগৰাকী জীন্স হাজৰিকাই এটা নিজে ৰাজনৈতিক দল খোলাৰ মন কৰিছে। তেওঁ ইয়াৰ টিকট বলিউডৰ শিল্পীসকলকো দিয়াৰ মন কৰিছে। লগতে ইয়াৰ মুখ্যমন্ত্ৰী অসমৰ জনপ্ৰিয় শিল্পী মিষ্টাৰ ৰাজকুমাৰক দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰাঞ্জল গগৈয়ে লোৱা তেওঁৰ সাক্ষাৎকাৰ চাওঁ আহক আমাৰ এই প্ৰতিবেদনত। যিহেতু সংগীত জগতত থাকিলে পইচাটো বৰ বেছিকৈ পোৱা নাযায়। হয়। বানপানীৰ সময়ত মানে মই কলগছ কাটি পিনি ভূ বনাই দিম বুলি ভাবিছোঁ। হয়। মানে মই সেইবোৰ ক্ষেত্ৰত মানে কেমেৰাখিনি উঠাই পিনি নকল মৰাৰ ব্যৱস্থাটো কৰি দিম বুলি ভাবিছোঁ মানে বিশেষকৈ। ৰাজকুমাৰ চিনি পায় আপুনি নিশ্চয়। মিষ্টাৰ ৰাজকুমাৰক আমাৰ অসমৰ মুখ্যমন্ত্ৰী বনাম মই এইবাৰ। নমস্কাৰ দৰ্শকসকল, মই বৰ্তমান উপস্থিত আছোঁ জীন্স হাজৰিকাৰ ঘৰত। আহকচোন তেওঁৰ লগত আমি দুআষাৰমান পাতিম। নমস্কাৰ। আপুনি অসমৰ এজন বিখ্যাত শিল্পী আছিল। এতিয়া আপুনি শিল্পী জগত এৰি পিনে ৰাজনীতি জগতত নামি ধৰিছে। আপুনি এই ৰাজনীতি জগতৰ বিষয়ে কিবা ক'বনে? আপোনাৰ নিজৰ ফিলিংছৰ বিষয়ে দুআষাৰমান আগবঢ়াওক। এতিয়া মিছা ক'লে কিডাল হ'ব। ফিলিং বুলি ক'লে আপোনাৰ বহুত কথা আহি পৰে। মই আগতে সংগীত জগতত আছিলোঁ। এতিয়া লাহেকৈ নামি আহিছোঁ ৰাজনীতি জগতত। যিহেতু সংগীত জগতত থাকিলে পইচাটো বৰ বেছিকৈ পোৱা নাযায়। মানে বিহু ছিজনত মানে মাহটোত অলপমান পইচা মই ঘটো, নঘটো বুলি নকওঁ। কিন্তু এতিয়া মানে যি দেখিছোঁ মানে তাত বৰ এটা লাভ নহয়। সেইবাবে মই ৰাজনীতিৰ ক্ষেত্ৰত নামিছোঁ। আপুনি বৰ্তমান কোনটো দলৰ পৰা উঠিছে ইয়াৰ বিষয়ে দুআষাৰমান ক'বনে? দল বুলি ক'লে আপোনাৰ মোৰ এতিয়ালৈকে মোৰ দলটোৰ নামাকৰণ কৰা নাই। মোৰ সতীৰ্থসকলে যেতিয়া দলৰ নামাকৰণ কৰিব মই আপোনাক নিশ্চয় জনাম দলটোৰ নাম। বাৰু আপুনি এতিয়া ৰাইজৰ বিষয়ে, ৰাইজৰ হকে কি কাম কৰিব তাৰ বিষয়ে দুআষাৰমান কওক। ৰাইজৰ বিষয়ে মানে এতিয়া জনসাধাৰণ নহয় জানো? জনসাধাৰণ। ৰাইজৰ হকে মই মানে বহুত কাম কৰিম বুলি ভাবিছোঁ। যিহেতু আমাৰ অসমত বানপানীৰ সমস্যাটো এটা আছেই। বানপানীৰ সময়ত মানে মই কলগছ কাটি পিনি ভূ বনাই দিম বুলি ভাবিছোঁ। যাতে মানুহবোৰ উঠি থাকিব পাৰে। আৰু আপুনি যুৱ প্ৰজন্মৰ বাবে কি কৰিব বিচাৰিব? ধৰি লওক এতিয়া যুৱ প্ৰজন্মই পাবজিৰ প্ৰতি বহুত আগ্ৰহী, পাবজি ফ্ৰী ফায়াৰৰ প্ৰতি। সেই বিষয়ে দুআষাৰমান ক'বনে? পাবজি ফ্ৰী ফায়াৰ মানে মই চেণ্টাৰ খুলি দিম বুলি ভাবিছোঁ। পাবজি চেণ্টাৰ খুলিম, মই ফ্ৰী ফায়াৰ চেণ্টাৰ খুলিম। আৰু লগতে মানে এতিয়া যি দেখিছোঁ আপোনাৰ মেট্ৰিকত যিটো মানে কেমেৰা লগায় দেখিছে, আৰু হাই ছেকেণ্ডেৰীটো কেমেৰা লগায়। বহুতো ল'ৰা ছোৱালী সেইকাৰণে ফেইলো কৰিছে, মানে নকল মাৰিব নোৱাৰাৰ ক্ষেত্ৰত। আৰু মানে মই সেইবোৰ ক্ষেত্ৰত মানে কেমেৰাখিনি উঠাই পিনি নকল মৰাৰ ব্যৱস্থাটো কৰি দিম বুলি ভাবিছোঁ মানে বিশেষকৈ। বেয়া হ'ব নেকি বুলি ভবা নাই মানে বেয়া হ'ব বুলি। যিহেতু মানে মোৰ লগৰ সকলোৱে কৈছে যে মানে এইটো কেমেৰাটো উঠাই দিয়া হ'ব আৰু কি বুলি কয় নকল মৰাৰ ব্যৱস্থাটো কৰি দিয়া হ'ব, মই কৰি দিম। আৰু আপোনাৰ দলত আৰু কোন কোন আছে আপোনাৰ সতীৰ্থ হিচাপে, আৰু সেই বিষয়ে দুআষাৰমান কওক। মোৰ দলত এতিয়া মই মানে কি হ'ল, বলিউডৰ জগতত যিমানখিনি ষ্টাৰ আছে ন, তেখেতলোকক মই কৈছোঁ। এতিয়া ছলমান খান, শ্বাহৰুখ খান, আমিৰ খানৰ পৰা আদি কৰি যিসকল আছে সকলোকে মাতিছোঁ। মই টিকেট মোক মই দিম, তেখেতলোকক টিকেট দিম। টিকেট মোৰ ওচৰত আহিছে, মোলৈ ছলমান খানে ফোন কৰিয়ে থাকে, বোলে দাদা টিকেটটো দিব আকৌ। মই দিম, টিকেট দিম কৈছোঁ তেখেতে ঠিক আছে দিব কৈছোঁ। তাৰপাছত আমাৰ মিষ্টাৰ ৰাজকুমাৰ চিনি পায় আপুনি নিশ্চয়। মিষ্টাৰ ৰাজকুমাৰক আমাৰ অসমৰ মুখ্যমন্ত্ৰী বনাম মই এইবাৰ। তেখেতৰ লগত মই বহুতো গান বনাইছোঁ এতিয়ালৈকে। মই বহুতো গান তেখেতৰ লগত আছে মোৰ। আৰু তেখেতৰ লগত গান আছে কাৰণে মানে তেখেতে মোক ফোন কৰি কঠোৰ জোৰ কৰি আছে যে মানে আহক দাদা, আপোনাৰ দলটোত মোক মুখ্যমন্ত্ৰী দিব। তেখেতক মই মুখ্যমন্ত্ৰী দিম। আৰু পৰাপক্ষত মই নিবনুৱা সমস্যাটো পূৰা নাইকিয়া কৰিম বুলি ভাবিছোঁ। মানে নিবনুৱাসকল মই ডাম্পাৰ ড্ৰাইভাৰৰ পৰা আদি যোগালীলৈকে মানে ভৰাই দিম বুলি ভাবিছোঁ। সকলো ক্ষেত্ৰতে মই কৰিম। আৰু আপুনি দুদিনমান আগত কাৰ আন্দোলনত নামি আছিলে, তো এতিয়া পটদৰে ৰাজনীতিত আহি গ'ল, তাৰ বিষয়ে দুআষাৰমান কওক। কাৰ আন্দোলন মানে কি হ'ল আপোনাৰ, এতিয়া এনেকুৱা হ'ল গৰম দিন আছিলে, ঠাণ্ডা দিন আছিলে, কাৰ আন্দোলন কৰিবলৈ ভাল আছিলে। বেট দুবেট খালেও মানে জাকেটৰ ওপৰত পৰিলে ইমান দুখ পোৱা নহয়। এতিয়া গৰম দিন আহি গ'ল যিহেতু কাপোৰ কানি খুলিও কাৰ আন্দোলন কৰিবলৈ পৰিছে। যদি এবেট দুবেট খালে দাগো লাগিব ন, সেইটো কাৰণে মানে আৰু তাতে পইচাটো ইমান নাপায়, ৰ'দটো বেছি খায়। ভাবিছোঁ মানে মই কাৰ আন্দোলনৰ পৰা আদি কৰি বিৰত থাকি পিনি মই মানে ৰাজনৈতিক দলৰ ক্ষেত্ৰতে লাগিছোঁ। এতিয়া ৰাজনীতিত পইচাটো অলপ বেছি। মানে মই ভাবিছোঁ এতিয়া মোৰ বিশেষকৈ মই ৰাজনৈতিক দলটো জিকাৰ পাছত মই তিনিজনী মাইকী মই বিয়া কৰাম। যদি জনসাধাৰণে মোক জোৰ কৰে, মই আৰু 2জনী বিয়া কৰিবলৈ সাজু আছোঁ। আৰু কিবা ক'ব দুআষাৰমান? আৰু আমাৰ নাম নথকা দলটো জয়, আৰু সেইটোৱে কৈছোঁ, আৰু নাম নথকা দলটো জয়। কেমেৰা পাৰ্চন বিষ্ণুজ্যোতিৰ সৈতে মই প্ৰাঞ্জল, গ্ৰীণ টিভি।